ওয়েলকাম বেক টু মাই চেনেল কিং অফ ফুড। তো বন্ধুসকল, আজি বিশেষ মানে এটা আলোচনাৰ মাধ্যমে এটা আলোচনা কৰিম দিয়া। তেনেকুৱা মানে বিশেষ ভিডিঅ' নহয় আৰু এটা সৰু এটা আলোচনা কৰিম। মানে আজি 2-3 দিন মান হ'ল, 2-3 দিন মান আগত মানে মই টাউনত দেখা পাইছো খুজনীয়া মানুহ এজনী ৰাস্তাত মোনালৈ ঘূৰি আছে। ময়ো তেতিয়া অলপ চব্জি বজাৰ কৰিবলৈ গ'লো। মই চব্জি বজাৰ অলপ কৰি আছো। মোৰ কাষেদিয়ে মানে পিছফালেদি মানুহজনী পাৰ হৈ গ'ল। মোৰ অলপ আগত মানে মানুহ এজন আছিলে। মানুহজনে ওচৰত গৈ সেই মাইকীজনীয়ে ক'লে যে, মানে একো কোৱা নাই, এনেকে জাষ্ট হাত পাতি দিছে যে দাদা কিবা এটা দিয়ক বুলি। প্ৰথমতে মানুহজনে মাত মতা নাই দেই। আপুনি কথাটো ভালকে শুনিব চাব। আজিকালি মানুহ যে যিমানে ওপৰলৈ গৈ আছে, যিমান টকা উপাৰ্জন কৰি আছে, ইমানেই মানুহ তললৈ গৈ আছে। কথাবিলাক মাইণ্ড লগাই যদি আপোনালোকে চাই, তেতিয়া বুজি পাব কথাটো। চাব আপুনি যিমান চকুৰে দেখা পাব মানুহ ওপৰলৈ গৈ আছে, কিন্তু নহয়। সত্যক যদি আপুনি ভাল চকুৰে যদি চাব, তেতিয়া সেইজন মানুহ সদায় তললৈ গৈ আছে, মাটিৰ তলত গৈ আছে। তেতিয়া এই মাইকীজনী কি কৰিলে, পইচা খুজিলে। প্ৰথমতে মানে মানা কৰি বেলেগ ফালে মানে নুশুনা ভাও ধৰি মানে আছে মানুহজন। পিছত আকৌ সেইটো চাইডে গ'লে আকৌ হাত পাতি কৈছে দাদা কিবা এটা দিয়ক বোলে। তাৰপিছত মানুহজনে এনেকুৱা ভয়ানক এটা উত্তৰ দিলে, বোলে তোৰ নিচিনা, তোৰ কাৰণে মই ইনকাম কৰি আছো নেকি? তোৰ কাৰণে মই টকা ঘৰৰ পৰা লৈ আহিছো নেকি? এনেকুৱা এটা প্ৰশ্ন কৰিলে। এতিয়া চাওক, টকা ইনকাম কৰিছে, তেনেকুৱাতো বিশেষ কিবা সীমা নাথাকে যে মই টকা ইনকাম কৰিলে মই আপোনাক দিবলৈ তামুক। আপোনাৰ বিশেষ তেনেকুৱা পইচা আপোনাৰ খোজা নাই নহয়। আপোনাৰ পৰা 10,000 টকা, 5,000 টকা, 1,000 টকা, 500 টকা, লাখ টকা আপোনাৰ পৰা খোজা নাই নহয়। বুজিছে? নাই খোজা। আপোনাৰ পৰা খুজিছে মাত্ৰ আপুনি যি দিয়ে। আপুনি যদি 1 টকা এটাও যদি আপুনি সেই মানুহজনীক দি দিলেহেঁতেন, তাৰ পৰা আপুনি বহুত আশীৰ্বাদ পালেহেঁতেন। আৰু 1 টকা পালেও মনত দুখ নকৰিলেহেঁতেন, তথাপিতো আপুনি দিছে। কিন্তু আপুনি একো মাত নমতা যদি 1 টকা দিলেহেঁতেন, এই 1 টকাৰ মূল্য লাখ টকাৰ সমান হৈ গ'লহেঁতেন। কিন্তু আপুনি যে যোনটো বিহেভ কৰিছে, মানে মানা কৰিছে, তোৰ কাৰণে মই টকা ইনকাম কৰি নেকি, সেইটো এটা আঘাত দি দিছে। কিন্তু আপুনি সেই বস্তুটো সদায় মনত ৰাখিব। আপুনি এজন মানুহক মানা কৰি দিয়াটো আপোনাৰ কিন্তু থাকি গৈছে, আৰু আপোনাৰ লাইফত এই বস্তুটো থাকি যাব। কথাটো গম পাইছে নাই? খুজনীয়া মানুহ, তেওঁ নিশ্চয় কিবা অভাৱ অনাটনৰ কাৰণে ওলাই আহিছে ৰাস্তাত, আপোনাৰ পৰা 2-1 পইচা সহায়ৰ কাৰণে আহিছে। আৰু আপুনি যে তেনেকুৱা অৱস্থা কৰি দিলে, মানুহজনে কিমান মনত আঘাত পাইছে। গতিকে পৰাপক্ষত মই ভাবো, মোৰ অন্তৰে কয় যে মানুহক কেতিয়াও আঘাত নিদিব। লাগিলে পইচাৰ কাৰণে কাৰোবাক ধাৰলৈ আহিছে, কিবা বস্তু ঘৰত খুজিবলৈ ঘৰত আহিছে, আপুনি মানা কৰি দিয়ক। 1000 বা পইচা থৈও লাগিলে আপুনি মানা কৰি দিয়ক, তেওঁ অন্তৰত আঘাত নাপায়। কিন্তু আপুনি মানে এনেকে খুজনীয়া বিলাক হওক, দুখীয়া হওক, মানে অন্তৰত আঘাত দিয়া যিবিলাক কথা, সেইবিলাক কথা আপুনি মানুহক কেতিয়াও নকব। কিন্তু সেইটো পৰিণাম এদিন নে এদিন আপুনি ভুগিবই লাগিব। এইটো একদম চিৰসত্য কথা। আমি আগতো শুনি আহিছো, আমাৰ দেউতাহঁতে আগতে, মা দেউতাহঁতে কয় যে এনেকুৱা তেনেকুৱা কথা, আৰু শুনি আহিছো, আৰু এতিয়া নিজে প্ৰমাণ পাই আছো, নিজে চকুৰে চাইও আছো। কি বস্তুৰ দ্বাৰা মানে নিজৰ কৰ্ম, আপুনি যি কৰ্ম কৰিছে সেই কৰ্মৰ ফল আপুনি পাব। লাগিলে আপুনি ভাল কৰ্ম কৰিছে যদি ভাল ফল পাব, আৰু যদি বেয়া কৰ্ম কৰিছে বেয়া কৰ্মৰ ফল সদায় বেয়াই পাব। গতিকে এইটো চিৰসত্য কথা, এইটো কেতিয়াও নাপাহৰিব। আপুনি ভাবিছে নেকি আপোনাক এৰি দিব? এৰি নিদিয়ে, ভগৱান আছে ওপৰত। সেইটো আপুনি ভুলতো নাভাবিব যে আপুনি যি কৰ্ম কৰি গৈ আছে, আপোনাৰ টকা আছে, পইচা আছে, আপুনি সেইটোতে বুদ্ধি চলি গৈ থাকিব। নহয়, সেইটো কেতিয়াও নহয়। বা আপোনাৰ কৰ্মৰ ফল আপোনাক পৃথিৱীত যেনেকুৱাই হওক, ভগৱানে আপোনাক দেখাইহে লৈ যাব। সেইটো কথা সদায় মনত ৰাখিব। আপুনি যি কৰ্ম কৰিছে, যদি ভাল কৰ্ম আপুনি সৰুৰ পৰা কৰি আহিছে, সেই ভাল কৰ্মৰ ফল আপুনি জীৱন যেতিয়া মানে শেষলৈকে আপুনি সেই ফল পাবই। যদি আপুনি বেয়া কাম কৰি আহিছে, তেতিয়া সেই বেয়া কৰ্মৰ ফল আপুনি নাপাই নমৰে কেতিয়াও। সেই বেয়া কৰ্মৰ ফল আপোনাক ভগৱানে দিহে আপোনাক দেখুৱাইহে লৈ যাব। কথাটো সদায় মনত ৰাখিব। গতিকে চাওক, মই কাকো বেয়াকে কোৱা নাই। মই ভাবো যিমানটো পাৰো, সদায় প্ৰত্যেক মানুহে যদি আমি সদায় পজিটিভ থিংকিংটো মানে লওঁ, তেতিয়া চাওক, কোনো মানুহৰ জীৱনত অশান্তি বোলা বস্তুটো সোনকালে নাহে। মই এইটো ভাবো। মানুহ দুখীয়া হওক, ধনী হওক, যিমান অভাৱত থাকক বা যিমান হেৰিয়ে হওক, কিন্তু পৰাপক্ষত এই এনেকুৱা মানে আঘাত দিয়া কথাবিলাক মানুহক ক'ব নালাগে। মানুহক বেয়া কথা ক'ব নালাগে। কি দৰকাৰ আছে ক'বলৈ? ৰাস্তাত এজন মানুহ লগ পালো, কিবা এটা ভালকে কথা সুধিলে, মই যেনিবা কিবা এটা খঙত আছো বা কিবা এটা টেনচনত আছো,
কৈ দিলোঁ তেখেতক বেয়াকে কথা, তেখেতৰ মনত নিশ্চয় আঘাত পাইছে। গতিকে মই সেইটো কথাটো নাভাবিলোৱে যে আমুকক মই কথাৰ দ্বাৰা আপোনালোকে কিমানটো বেয়া পাইছে, এই কথাটো মই নুবুজিলোৱে। গতিকে তেনেকুৱাই সেই বস্তুবিলাক আপোনাৰ সদায় জমা থাকি যাব। যেনেকুৱা বেংকত আপুনি টকা ইয়াত 1 টকা সোমালে, তাত 100 টকা সোমালে আপোনাৰ বেংকত জমা হৈ আছে, ঠিক তেনেকুৱাই আপোনাৰ মুখৰ কথাৰ দ্বাৰাই আপোনাৰ ক'ত কি কাম কৰি আছে, আপোনাৰ কৰ্ম হৈ আছে, সেই বস্তুবিলাক সদায় আপোনাৰ জমা হৈ থাকিব আৰু এদিন আপুনি সেই জমা হোৱা আপোনাৰ বস্তুবিলাক আপুনি পাই যাব। গতিকে যিমান পাৰে মানুহৰ লগত ভালদৰে চলিবলৈ চেষ্টা কৰক। মই সকলোকে কওঁ দেই, মই নিজে বুলি নহয়, মই চবকে কওঁ যে তেনেকুৱা মানুহক বেয়া ব্যৱহাৰ একচুৱেলি নকৰিব। যিও চালেও কেতিয়াবা বেয়া লাগে, বহুত মানুহে মানুহক বহুত বেয়াকে ব্যৱহাৰ কৰে, সেই বস্তুটো চালে অলপ বেয়া লাগে।